Hello guys, welcome back to B2S vlog. আপোনালোক সকলোকে মই দিৱালীৰ হিয়া ভৰা শুভেচ্ছা জনাইছো। তাৰপিছত আপোনালোকে দাৰাগাঁও পাব। এখন গাড়ী বিনিময়ত 200 টকা লৈছে। আমি ইয়াতে টিকেট ললো। ফাইনেলি আমি আমাৰ মেইন ডেষ্টিনেশ্যন পইণ্ট আহি পালো, দাৰাগাঁও যিটো পিকনিক স্পট আছে। তো গাইজ ইয়াৰে পানীৰ শব্দে আপোনাৰ মন মগজু মতলীয়া কৰি তুলিব। এবাৰ নিজে নাহাকে মানে ইয়াৰে এক্সপিৰিয়েঞ্চটো মই আপোনালোকক মানে কৈ পেলাই বুজাব নোৱাৰোঁ, কিমান ভাল লাগিছে। তলত নামি গৈ এবাৰ গা ধুবৰ মন গৈছে, কিন্তু উপায় নাই, বৰষুণ পৰি আছে, ইফালে ঠাণ্ডা ঠাণ্ডা বতাহ ঠাণ্ডা লাগি আছে, উপায় নাইকিয়া, নহ'লে গা ধুলো এবাৰ। হেল্ল' গাইজ, ৱেলকাম বেক টু B2S ব্লগ। গাইজ আজি অক্টোবৰ মাহৰ 24 তাৰিখ, আজি দিৱালী। তো আপোনালোক সকলোকে মই দিৱালীৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। দিৱালীৰ বন্তিৰ পোহৰে আপোনালোকৰ জীৱনৰ পৰা আন্ধাৰ নাইকিয়া কৰি আপোনালোকৰ জীৱন প্ৰস্ফুটিত কৰি তোলক, তাৰে শুভকামনা যাচিছোঁ। তো আজি কিনকিনীয়া বৰষুণ দি আছে, খুব ধুনীয়া বতৰ, ঠাণ্ডা পৰিছে এতিয়া লাহে লাহে। এটা খুব ধুনীয়া ভাল ফিল এটা হৈ আছে তাতে, আৰু আজি দিৱালীৰ নিচিনা দিৱালীৰ দিন, গতিকে মনো ভাল। গতিকে আজি এটা খুব ভাল ঠাইলৈ ফুৰিবলৈ গৈ আছোঁ, এটা ভ্লগ এটা তাতে কৰিম। আমি গৈ আছোঁ আজি বাক্সা জিলাৰ খুব জনপ্ৰিয় ঠাই এটুকুৰালৈ। আপোনালোকে গেছ কৰিব পাৰিছে চাগে, গৰমৰ দিনত মানে তাতে ভিৰ দি বাট নোপোৱা অৱস্থা হয়, ইমান মানুহ হয় গৰমৰ দিনত। আপোনালোকে ঠিকেই ভাবিছে, আমি আজি দাৰাগাঁও গৈ আছোঁ। দাৰাগাঁওলৈকে যাওঁ, তাৰে গোটেই প্ৰাকৃতিক সৌন্দৰ্যখিনি আজি উপভোগ কৰোঁ, আপোনালোককো দেখাওঁ। তো বলক দাৰাগাঁওলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি আমি দাৰাগাঁও মেইন এণ্ট্ৰেঞ্চ গেট আহি পালোঁ। ইয়াৰ পৰা আকৌ ভিতৰৰ ফালে সোমাব লাগিব, ইয়াতে টিকট ল'ব লাগে এইটো ছাইডত। আমাৰ এখন গাড়ী বিনিময়ত 200 টকা লৈছে, আমি ইয়াতে টিকট ল'লোঁ, এতিয়া ভিতৰৰ ফালে। তো আপোনালোকে আগৰ পৰাই জানে মোৰ দুৰ্বলতাটো, ইয়াতো মানে গেটৰ পৰা সোমোৱাৰ লগে লগে দুখন দেখা পাইছোঁ, এইফালে এইখন আৰু এইফালে এখন। এবাৰ ঝুলি দিওঁ আৰু নে কি কয়। গাইজ ফাইনেলি আমি আমাৰ মেইন ডেষ্টিনেশ্যন পইণ্ট আহি পালোঁ, দাৰাগাঁও যিটো পিকনিক স্পট আছে, যিটো মানে মেইন লোকেশ্যন, আৰু সেই জেগাটো আহি পাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে অলপ ডাউনত মানে সেই লোকেশ্যন পইণ্টটো। এতিয়া আমি তালৈকে গৈ থাকোঁ, গোটেই ইয়াৰ মনোমোহা দৃশ্য উপভোগ কৰোঁ বলক। তো গাইজ এতিয়া মোৰ পিছফালে যিখিনি আপোনালোকে দোকান দেখা পাইছে সৰু সৰু, এই দোকানবিলাক এতিয়া মানে বন্ধ। ইয়াৰ মেইন কাৰণটো হ'ল মানে এতিয়া যেতিয়া অলপ অলপ ঠাণ্ডা পৰে এই জেগাখিনিত, তেতিয়া যিহেতু মানুহৰ সমাগম অলপ কমি যায়, তেতিয়া দোকানবিলাকত বিক্ৰীও কমি যায়। চ' এই সময়খিনিত মানে দোকানবিলাক বন্ধ থাকে। আপোনালোকে যদি জুন জুলাই আগষ্ট মানত যদি আহে, যেতিয়া গৰমটো অলপ বেছি থাকে, গোটেই মানে বাহিৰৰ মানুহখিনি মানে ইয়াতে অলপ ৰিফ্ৰেছ হ'বলৈ, অলপমান ঠাণ্ডা ঠাণ্ডা ফিল এটা ল'বলৈ ইয়ালৈকে আহে, তেতিয়া তেওঁলোকে এই দোকানবিলাক পাব। তেওঁলোকে যি বিচাৰি ইয়াতে পাব, খোৱাৰ পৰা মানে ভাতৰ পৰা ধৰক লাইট ফুডৰ পৰা আদি কৰি যিখিনি বস্তু তেওঁলোকে বিচাৰি এই দোকানবিলাকত পাব। আৰু এটা মেইন কথা হ'ল কি, ইয়াৰে মানে যিখিনি স্থানীয় মানুহ, সেই স্থানীয় মানুহখিনিৰ এই দোকানবিলাকৰ জৰিয়তে অলপ কিছু পৰিমাণে হ'লেও তেওঁলোকে অলপ উপাৰ্জন কৰিব পাৰে এই ঠাইখিনিৰ জৰিয়তে, যিখিনি বাহিৰা মানুহ আহে। চ' আপোনালোকে যদি গৰমৰ দিনত আহে, এই দোকানবিলাক খোলা অৱস্থাত দেখা পাব। তো গাইজ ইয়াৰে পানীৰ শব্দে আপোনাৰ মন মগজু মতলীয়া কৰি তুলিব। পানীৰ যিটো চাউণ্ড আপোনাৰ মানে আপনি শ্বিলঙত থকা যেন ভাবিব আপনার।
প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি ইমান ভাল লাগিছে কি ক'ম আপোনালোকক এবাৰ নিজে নাহাকে মানে ইয়াৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকক মানে কৈ পেলাই বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে আজি এটা কথা গম পালোঁ ইয়াতে আহিলে গৰম ঠাণ্ডা বুলি কথা নাই আপোনালোক গৰমত আহিলে অলপ ঠাণ্ডা হ'ব পাৰিব প্লাছ নেচাৰেল বিউটিটো পাবই কিন্তু ঠাণ্ডাত আহিলেও আপোনালোকৰ কোনো গুণো বেয়া নালাগে আপোনালোক আহিব পাৰে ইয়াত গোটেই ঠাইখিনি মানে ধৰক এই পাহাৰকেইখন যে আছে এই পাহাৰকেইখন চাৰিওফালে আছে মাজত মানে স্পটটো মানে সীমাহীন মানে কি ক'ম আৰু মোৰ ভাষা নাই আই হেভ ন' ৱৰ্ডছ টু এক্সপ্লেইন তো গাইজ ইয়াতে তলত নামি গৈ এবাৰ গা ধুবৰ মন গৈছে কিন্তু উপায় নাই বৰষুণ পৰি আছে ইফালে ঠাণ্ডা ঠাণ্ডা বতাহ ঠাণ্ডা লাগি আছে উপায় নাইকিয়া নহ'লে গা ধুলোৱে এবাৰ ইয়াৰে এইখিনি চাওকচোন এই পৰিৱেশটো সৰু সৰু মানে জলপ্ৰপাতৰ নিচিনা লাগিছে কিন্তু জলপ্ৰপাত নহয় খুব ধুনীয়া দেখিবলৈ আপোনালোকে দেখিবলৈ পাইছে চাগে তো গাইজ মোটামুটিভাৱে মই আপোনালোকক দাৰাগাঁৱৰ যিখিনি পিকনিক স্পট আছে গোটেইখিনি দেখুৱাৰ চেষ্টা কৰিছোঁ কিমান দূৰ পাৰিছোঁ নাজানো কিন্তু বহুতেই ধুনীয়া ঠাই আপোনালোকে গৰম ঠাণ্ডা ছিজন বুলি কথা নাই আপোনালোকে যেতিয়া আহে ইয়াৰে নেচাৰেল বিউটিখিনি উপভোগ কৰিব পাৰিব আপোনালোকে আহক খুব ধুনীয়া ঠাই আমিও এনজয় কৰিছোঁ আৰু আপোনালোকক মই ইয়াৰে ঠিকনাটো দিছোঁ চিম্পলি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা যদি আহে নেশ্যনেল হাইৱে দি নলবাৰী পাব নলবাৰী ক্ৰছ কৰি আপোনালোকে বৰমা পাব বৰমাৰ পৰা ৰাইট ছাইডে আপোনালোকে নিকাচিলৈকে আহিব ৰাইট ছাইডে সোমাই দিব ৰাইট ছাইডে সোমাই নিকাচি বুলি এটা জেগা পাব নিকাচিৰ পৰা হাৰ্ডলি 10-15 কিলোমিটাৰমান হ'ব তাৰপিছত আপোনালোকে দাৰাগাঁও পাব তো গাইজ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব তো পুনৰ লগ পাম অন্য এটা ভ্লগত তেতিয়ালৈ বাই বাই